পেচেণ্ট এতিয়া পেৰালাইচিছ দৰ্শন কৰিব নোৱাৰে। তেওঁ যাতে সেই পৰি থকা অৱস্থাটোৰ পৰা বিচনাত লেট্ৰিন কৰি থকা অৱস্থাটোৰ পৰা যাতে তেওঁ এটলিষ্ট নিজে বাথৰুম যাব পাৰে, সেইখিনি আমাৰ ফিজিঅ'থেৰাপি ফিল্ডৰ পৰা আহিব। আমাৰ মেডিকেল চায়েন্সৰ এটা ছাপৰ্ট ছিষ্টেম ভাৰতত মই বুজি নাপাওঁ ফিজিঅ'থেৰাপিৰ ওপৰত ইমান গুৰুত্ব কিয় নাই। আমি যদি ভালকৈ ফিজিঅ'থেৰাপি যদি ভালকৈ আমি কৰা ষ্টাৰ্ট কৰি নহয় বহুতো বেমাৰ মানে আৰু বহুতো মৰ্বিডিটি ঠিক হৈ যাব। মানে এই ক'লে নহয় কাৰোবাৰ ষ্ট্ৰ'ক হৈছে, ব্ৰেইনত ব্লাড জমা হৈছে, অপাৰেশ্যন কৰিলে ব্লাড খিনি উলিয়াই দিলে, বা ইনফাক্ট হৈছে মানে ব্লাড ছাপ্লাই কমি গ'ল, ষ্ট্ৰ'ক হ'ল, পেৰালাইচিছ হৈ গ'ল, আৰু দেৰি হোৱাৰ কাৰণে হয়তো বা ডেমেজটো পাৰ্মানেণ্ট হৈ গ'ল আৰু তাৰ কাৰণে এটা ছাইড পেৰালাইচিছ হ'ল। এতিয়া পেৰালাইচিছ মানে কি, ইয়াৰ পৰা ব্ৰেইনে সেই ঠাইখিনি কণ্ট্ৰল কৰিব পৰা নাই। তথাপিও ভগৱানে ক'ৰবাত নহয় ক'ৰবাত কেইডাল নাৰ্ভ জীয়াই ৰাখে। আপুনি যদি ভালকৈ এক্সাৰচাইজ কৰা ষ্টাৰ্ট কৰে, সেই মানুহজনেও অন্ততঃ এই লেট্ৰিন বিচনাত লেট্ৰিন কৰিব লগা হোৱা অৱস্থাতকৈ নিজে খোজকাঢ়িব পাৰিব। খালি ধৈৰ্য ধৰিব লাগিব। হয়তো বা কিন্তু অলপ দীঘলীয়া হয় ন, ধৈৰ্য লাগিব, কিন্তু অসম্ভৱ মানে এনেকুৱা পেচেণ্টটো দেখা পাইছোঁ, সিহঁতে ভাল কৰিছে মানে এই আইতাগৰাকী যে এই যে বগা চুলি আইতাগৰাকী আছে, তেখেতে মানে বহুত বয়সত ষ্ট্ৰক হ'ল, কিন্তু এই ঘৰত গৈ গৈ কৰাই মেলি আইতা খোজকাঢ়িব পৰা হ'ল। ডেকা মানুহৰতো ভাল হয়েই, একেবাৰে ভাল। ডেকা মানুহ আৰু ভাল হৈ ফ্ৰেকচাৰ হৈছে, হাতখন ভাঙিছে, ডক্টৰে ধুনীয়াকৈ একদম প্লাষ্টাৰ লগাই দিছে, আৰু প্লাষ্টাৰ লগাই অপাৰেশ্যন কৰিছে, মানে অপাৰেশ্যন কৰি এনেকৈ লগাই দিছে। অৱশ্যে ডক্টৰটো লাগিবই, ডক্টৰে অলপ হাতখন এনেকৈ লগাই দিছে, সময় ডক্টৰে ৰাখিব দিলে, 6 সপ্তাহ ৰাখিব দিলে। হাতখন এনেকৈ ৰখাৰ লগে লগে যেতিয়া আপোনাৰ 6 সপ্তাহ 7 সপ্তাহ হাতখন নষ্ট নহয়, নহ'লে কি হ'ব, দেখা কৰিব নোৱাৰা হৈ যায়। আপুনি যদি এটা পজিশ্যনত শুই থাকে 7 ঘণ্টা সময়, তেতিয়া আমি লৰচৰ কৰিব নোৱাৰা হয় না। তেতিয়া আমাৰ মানুহে কাম নকৰা হৈছে। এতিয়া হাতখন আপুনি যেনেকৈ বান্ধি ৰাখিছোঁ, মই এনেকৈ বান্ধি ৰাখিছোঁ, কিমান 4 সপ্তাহলৈ বান্ধি ৰাখিছোঁ। তাৰপিছত ইয়াতে মাংসপেশীয়ে কাম কৰা নাই, কাম কৰা নাই ইমান দিনে। সেইকাৰণে ডক্টৰৰ কাৰণে হাতখন এটলিষ্ট হাতখন এনেকৈ কৰি থাকিব, বলটালৈ এনেকৈ কৰি থাকিব। এই যে মাংসপেশীবোৰ কাম নকৰা হৈ যায়, মাংসপেশীবোৰ এট্ৰফি হৈ যায়, শুকাই যায়। আপুনি দুখন আপুনি তুলনা কৰি চাই হ'ব, এইখনতকৈ এইখন সৰু সৰু হৈ যায়। এই অৱস্থাৰ পৰা আপোনাক একদম সুস্থ অৱস্থালৈ নিব কোনে? ফিজিঅ'থেৰাপিষ্ট। এইটো বস্তু আপোনালোকে গুৰুত্ব সহকাৰে লোৱা উচিত। বুজি পেলাই নহয়? কিন্তু আমি আমাৰ কেতিয়াবা বেমাৰ হ'ব, আমি ফিজিঅ'থেৰাপি কৰিম, সেইটো নৰয়। আমি যদি সম্পূৰ্ণ এক্সাৰচাইজ কৰোঁ, কৰি থাকিলে যেতিয়া আমাৰ কেতিয়াবা বেমাৰো হয়, তেতিয়া আমাৰ মানে ঠিক হোৱাত বেছি টাইম নালাগে। যদি আমি বেমাৰ হোৱাৰ আগে সদায় ৰেগুলাৰলি অলপ অলপ আমাৰ এক্সাৰচাইজ কৰি থাকোঁ ধৰক ছাডেনলি কাৰোবাৰ ষ্ট্ৰ'কো হৈ যায়, সেই মানুহজনৰ ৰিকভাৰীটো একেবাৰে এক্সাৰচাইজ নকৰা মানুহজনতকৈ সোনকালে হয়। সেয়ে সদায় এক্সাৰচাইজ কৰক। বেমাৰটো বা এক্সিডেণ্ট আমিতো ৰখাব পাৰোঁ, এইটো কেতিয়া কাৰ হৈ যাব নাজানো, কিন্তু এক্সাৰচাইজ যদি কৰি থাকে আপোনাৰ হিলিং প্ৰচেছটো বেলেগত হয়, সেইকাৰণে এক্সাৰচাইজ কৰক। দাদাই কোৱাৰ দৰে দাদাই কৈ থাকে এক্সাৰচাইজ কৰক, ফাষ্টিং কৰক, কৰক, যাতে আমাৰ আৰু ঔষধ খাব লগা নহয়। ক'ভিডৰ সময়ত আপোনাৰ মানে কিয় ক'ভিডৰ নাম কৰোঁ যে ক'ভিডত লাংছৰ ইনফেকশ্যন হৈ গ'ল, মই মেডিচিন দিলোঁ, আৰু মেডিচিনটো ক'ভিডৰ কামেই নাছিলোঁ আৰু অলপ পিছত নিজে যে ভাল হৈ গ'ল, চেল্ফ হিলিং হৈ গ'ল। এতিয়া এই যে ভিতৰত যে কফবোৰ যে জমা হ'ল, এক্সট্ৰা যে হ'ল, এইবোৰ কোনে সিহঁতে উলিয়াই এনেকৈ ওলাইছিলোঁ। মানে আমি টেকনিকবিলাক ব্যৱহাৰ কৰোঁ, উশাহ নিশাহ লোৱা, চেষ্ট দিওঁ, উশাহ নিশাহ লোৱা এক্সাৰচাইজ কৰা। লাহে লাহে এই যে লাংছটো কমজোৰ হৈ গৈছিলে, হাঁফাওটো কমজোৰ হৈ গৈছে, লাহে লাহে কি হৈছে কথাটো এনেধৰণৰ, অকল এটা ভিডিঅ' আহে না, তেখেতৰ পৰা আমি ফিজ কৰিছোঁ না কিবা লৈছোঁ, অকল এটা ভিডিঅ' বনাই দিছোঁ। এটা ভিডিঅ' চাই এই এমাহৰ ভিতৰত কিমান মানুহৰ যে আঁঠুৰ বিষ ভাল হ'ল, তাৰ বস্তু বুজি পাইছেনে? অকল মাংস এইকেইটা টুপল হৈ আছিলে, বেলেগ কথা একো নাছিলে। মই এইকেইটা কথা বুজাওঁ যে যদি কাৰোবাত বিষাইছে, ছাপ'জ এইডাল মোৰ হাড়, ৰাইট, এইটোডাল হাড়, এইডাল মোৰ ভৰিৰ পৰা ইয়াৰ হাড়, তলৰখিনি এইডাল হাড়, এইডাল হাড়ৰ মাজত এইটো গাঁঠি। যদি আপোনাৰ গাঁঠি দুখ লাগে নাই, অকলে অকলে মোৰ একলা একলি দিব কোনো নাই, মোৰ লাগে নাই, ছাপৰ্ট নাপালে কান্দে গাঁঠিয়ে। কিয় ছাপৰ্ট পোৱা নাই? এই মাংসপেশীবোৰ আপুনি ঢিলা কৰি পেলাইছে। আকৌ খাব লাগে, খাইছোঁ, শুব লাগে, শুইছোঁ, যাব লাগে, নহয়। এঘণ্টা সময় নিজক দিয়কচোন জীৱনত, ডেইলি কি ডাঙৰ কথা। এনেকৈ লৈ পিনে আপুনি আপোনাৰ বেছি ওচৰত আকৌ পৰিও যায় কেতিয়াবা। এনেকৈ হ'ল আপোনাৰ থিয় হৈছে, এনেকৈ উঠা বহা কৰিব নোৱাৰিনে? ইমান টান নে? 10 বাৰ কৰকচোন। এই 10 বাৰ কৰিলে কি হ'ব? এই মাংসপেশীবোৰ টান হ'ব। এইবোৰ টান হ'লে কি হ'ব?
তেতিয়া আপোনাৰ এই গাঁঠি বিচিবোৰ নহয় বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে যিবোৰ এক্সাৰচাইজ আপুনি জীৱনত ল'বলৈও হ'ব পাৰে আপুনি ভৰিখন এনেকৈ চাইডৰ ফালে মেলি দিব পাৰে বিভিন্ন এক্সাৰচাইজ পানী বটল এটা লৈ এনেকৈ অঁ পানী বটল আপুনি এনেকৈ কৰিব পাৰে অলপ ওজন বটল ল'ব বয়সস্থ মানুহসকলে এইটো ল'ব পাৰে বা আপুনি 2 কিলো 2.5 কিলো এটা ডাম্বেল এযোৰ কিনি লওক এটা ৰেজিষ্টেণ্ট বেণ্ডলা কিনি লওক ৰেজিষ্টেণ্ট বেণ্ড দি আপুনি এনেকৈ লৈ এনেকৈ এক্সাৰচাইজো কৰিব পাৰে এনেকৈও পাৰে এনেকৈও পাৰে এনেকৈও পাৰে এনেকৈও পাৰে ভৰিত ক'ৰবাত লোহাডাল ফচাই লৈ ভৰিডাল দি টানি থাকিলেও পাৰে আছে নেকি দিয়কচোন কৈছোঁ বুজি পাইছে বহুত সহজ মানুহৰ মাজত মই কোনো লাখ টকীয়া কোটি টকীয়া বস্তু দিব যোৱা নাই মই কৈছোঁ যে আপুনি নিজৰ ঘৰতে থাকিও মাত্ৰ দিনত 1 ঘণ্টা দি আপুনি নিজক সম্পূৰ্ণ সুস্থ কৰি ৰাখিব পাৰে মেডিচিন কিমান মানুহৰ বন্ধ হৈ গৈছে হয় নাই মই মাজতে কৈ দিওঁ এইডাল দেখিছেনে এইডাল হ'ল ৰিচেঞ্চ বেণ্ড এইডালেদি আপোনালোকে ডিঙিৰ মাচলৰ পৰা আৰম্ভ কৰি একেবাৰে ভৰিৰ ডিঙিৰ মাচললৈকে প্ৰত্যেকটো মাচল এক্সাৰচাইজ কৰিব